নমস্কাৰ মহন্ত সিল্ক হাউচলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি খুব ধুনিয়া দুজোৰ পিয়ৰ টছৰ জোৰা লৈ আহিছো আপোনালোকৰ ওচৰলৈ ধুনিয়া ধুনিয়া দুটা ডিজাইনত বনাই আনিছো আৰু প্ৰথমতে মই ইয়াৰে এখন চাদৰখন দেখাই লৈছো এখন হ'ব চাদৰ খুব ধুনিয়া হয় ডিজাইনটো এখন থাকিব চাদৰখন দেখিছে পিয়ৰ টছ হ'ব এটো ব্ল্যাক টছটো হ'ব আৰু লগতে এইখিনি সাইড পাৰিখিনি থাকিব ইয়াতে এইখিনি সাইড পাৰিখিনি হয় দেখিছে চাদৰখন এবাৰ ভালদৰে মই এনেকৈ মেলি দিছো এখন চাদৰখন হ'ব খুব ধুনিয়া আৰু লগত আহিব ইয়াৰে এখন মেখেলাও দেখিছে খুব ধুনিয়াকৈ কাম আছে একেবাৰে আঠুৰ ওপৰলৈকে পাব পিয়ৰ টছৰ হ'ব আৰু লগত থাকিব ইয়াৰে এইটো ব্লাউজৰ পিছটো হাতটো এদৰে হেভিকৈ কাম কৰিছো খুব ধুনিয়াকৈ 3 কোৱাৰ্টাৰ এটা ব্লাউজ পিছ উলাব পছন্দৰ ভিতৰত কৰিলে আপোনালোকে আমাক হোৱাটসঅ্যাপ কৰিব নেক্সট দেখাইছো এজোৰো চাব পাৰে খুবেই ধুনিয়া এজোৰ কাপোৰ এজোৰ পিয়ৰ টছতে বনাইছো দেখিছে খুব ধুনিয়াকৈ কেবাটাও কালাৰ কম্বিনেশন আছে এজোৰ কাপোৰত কাম কৰিছো কেবাটাও কালাৰ আৰু লগতে সাইড পাৰিখিনি লাগি আছে আৰু ইয়াৰে মেখেলাখন পাব এখন থাকিব ইয়াৰে মেখেলা খুব ধুনিয়া হয় এজোৰ কাপোৰ আৰু লগতে থাকিব এইটো ইয়াৰে ব্লাউজ পিছটো পছন্দৰ ভিতৰত কৰিলে আপোনালোকে আমাৰ স্ক্ৰিনত আহি থকা নাম্বাৰত হোৱাটসঅ্যাপ কৰিব আমাৰ দোকান আছে ধেমাজিত LIC অফিচৰ সন্মুখত মহন্ত সিল্ক হাউচ